নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি মেজি বনাই আছে, চাওক আমাৰ গাঁৱৰ শান্তি আশ্ৰম গাঁৱত মেজি বনাই আছে এইফালে। আৰু চাওক এইফালে বনাই আছে মেজি, সকলো গাঁৱৰ ৰাইজে আহি মিলি। চাওক কি কয় কিবা কৈ দিয়া। দে দলিয়া আমাৰ এইফালে যিহেতু দুটা মেজি বনাই, আৰু আপোনালোকৰ ফালে কেইটা মেজি বনাই ক'বচোন। দে সাবস্ক্ৰাইব কৰি দিব। পিতাং ভোগালী বিহুৰ শুভেচ্ছা দি দিয়া। সকলো অসমবাসীলৈ তথা শান্তি আশ্ৰমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিলে দেই। বিহু খাব আহিবি। আহিব চবে বিহু খাবলৈ আহিব। ভাই ধন ভাই আহি যোৱা কৰ্ণ আহি গ'ল। গাহৰিও আনিছোং, মালো আনিছোং। ভোগালী বিহু সৌবাব কিবা এটা কৈ দে ৰাইজক। এয়া ভোগালী বিহু উৎসৱ, আমাৰ মাঘৰ বিহু। এয়া মেজি বনাইছে ৰাইজে, সকলোৱে চাই থাকক কেনেকুৱা বনাইছে। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ভাল লাগিছে। আমি চাবলৈ আহিলো। এবাৰ মেজিটো ওখ হৈছে, কিন্তু ক'ৰ হিচাপে দেই ৰাতিলৈ লাগিব। বনাই হৈ গ'ল। আৰু এইটো চাওক মেজি আমাৰ এইফালে দুটা যিহেতু মেজি বনাই, আমাৰ গাঁওখনৰ নাম শান্তি আশ্ৰম গাঁও। আৰু ইয়াৰ সকলো গাঁৱৰ ৰাইজ আহিছে আজি মেজি বনাবলৈ। এইফালে আনি থৈছে ব্ৰইলাৰ, আৰু এইফালে ৰাতিৰ কাৰণে এইখিনি কৰি তাৰ পৰা এইটো মেজিটো আৰু কিমান ফুট আছে জানো? কিমান ফুট আছে? 35 ফুট আছে। আৰু আপোনালোকৰ ফালে কিমান ফুট ওখ বনাই কমেণ্ট কৰি জনাবচোন যিসকলে জানে। আমাৰ ফালে 35 ফুট ওখ বনাই। আৰু এইফালে আছে এইটো মাইকী মেজি। এইটো কেইটা বজাত কিবা হ'ব জ্বলাব? এইটো ৰাতি 2:30 বজাত জ্বলোৱা হ'ব। 25 ফুট। এইটো 25 ফুট আছে। এইটো ৰাতি 2টা বা 2:30 বজাত বা 3টা বজাত তেনেকৈ জ্বলাব। আৰু তাৰপিছত এইটো জ্বলাব। এইটো হয় মতা মেজি। আৰু এইটো ৰাতি জ্বলাব, ৰাতিপুৱা জ্বলাব। গাঁৱৰ যেতিয়া সকলো বুঢ়া মেটাসকল আহিব, গাঁৱৰ 7টা বজাত গাঁৱৰ ৰাইজ আহিব, তেতিয়া এইটো মেজি জ্বলাব। আৰু এইটো আছে 35 ফুট। এইটো মেজি 35 ফুট আছে। আৰু আমাৰ এইফালে বনাই আছে, অলৰেডি হৈ গ'ল, বেছি কাম নাই এতিয়া। এইটো বনাই আছে চাওক। এই ওপৰত বনাই আছে। কিবা এটা কৈ দে আকৌ। কিবা এটা কৈ দে। মই দিছো ল। মানুহ মাৰিবি। সালাম কই দেখা খিরখিরাই গো ময়না জানো দেখা খিরখিরাই।